নমস্কাৰ, মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ পাৰ্বতী পাহাৰলৈ। এতিয়া মই বাক মোবাইলটো দিলোঁ আৰু মই স্কুটি চলাই যাম। ইয়াৰে পৰা প্ৰায় 25 কিলোমিটাৰমান হয় পাৰ্বতী পাহাৰলৈ। আৰু এতিয়া বাজিল 5:10, আমি 5:50 নহ'লে 6টামানত যাই পাব লাগে পাৰ্বতী পাহাৰলৈ। এয়া আমি ওলালোঁ জিতুমণিৰ লগত পাৰ্বতী পাহাৰ। আৰু এয়া ৰ'দে ওলাই গ'ল। ৰ'দ ওলোৱাৰ আগতে আমি যাই পাব লাগিছিল, তেতিয়াই মানে আচল ভিউটো পায় পাৰ্বতী পাহাৰত, ৰ'দ ওলোৱাৰ আগতে। আৰু এয়া এইটো হ'ল কলহী নদী। আৰু এতিয়া আমি আহি পালোঁ ছয়গাঁও মেইন টাউন। আৰু ইয়াৰে পৰা লেফ্ট চাইডে গ'লে আমি পাম পাৰ্বতী পাহাৰ। আৰু এতিয়া আমি আহি পালোঁ গোবৰ্ধন। আৰু এতিয়া ড্ৰাইভাৰ চেঞ্জ, বাই চলাই আছে স্কুটি আৰু মই কৰি আছোঁ ভিডিঅ'। আৰু এতিয়া আমি লাহে লাহে পাম বামুণী গাঁও, আৰু এই যে বা স্কুটি চলাই আছে। আৰু সেই পাহাৰবোৰ চাওক কেনেকুৱা কুঁৱলী পৰাৰ নিচিনা হৈছে পাহাৰবোৰত। আৰু এতিয়া আমি আহি পালোঁ বকোৱাৰে। ইয়াৰে পৰা প্ৰায় 5.5-6 কিলোমিটাৰমান আছে পাৰ্বতী পাহাৰলৈ। আৰু এয়া এইখন হ'ল বকোৱা হাইস্কুল ফিল্ড। সেইটো ন, সেইটো পাৰ্বতী পাহাৰ। লাহে 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 আৰু সেইটোৱে হ'ল পাৰ্বতী পাহাৰ। এইখিনি আৰু ফাইনেলি আমি আহি পালোঁ পাৰ্বতী পাহাৰ। সেইটোৱে হ'ল মেইন গেট, আপোনালোকে চাই লওক। আৰু এতিয়া আমি আহি পালোঁ পাৰ্বতী পাহাৰ, এইটো মেইন গেট। আৰু সেইটো বা গৈ আছে, ধুনীয়া ৰাস্তা হয়। আৰু এইবিলাক কোনে বা বাইকবিলাক পেলাইছে চাওক, কি মজা ভিউ। আৰু সেইটো চাওক, সূৰ্যটো কি ধুনীয়া লাগিছে গছবোৰৰ মাজত। আৰু ইয়াতে এটা ভাল হৈছে, ৰাস্তাবিলাক পাক্কা, কাঁচা ৰাস্তা হ'লে বিৰাট শ্লিপ হ'ল হয়। আৰু সেইটো চাওক, কোনোবাই কি ধুনীয়াকৈ শিৱ আৰু পাৰ্বতীক পাহাৰত আঁকি থৈ দিছে। আৰু সেইটো বা বহি আছে ভাগৰতে। আৰু এইবিলাক দোকান এতিয়ালৈ খোলা নাই, দোকানবিলাক। ইয়াতেও দোকান আছে ইমান ওপৰৰ পৰা। আৰু আমি 1 কিলোমিটাৰমান ওপৰত আহি পালোঁ। অ' মাই গড, হোৱাট এ ভিউ। আপোনালোকে ভিউটো চাই লওক এবাৰ। আৰু ইয়াৰ পৰা কাঁচা ৰাস্তা আৰম্ভ হ'ল, অলমষ্ট শ্লিপ হ'ব এতিয়া। আৰু ভিউটো চাই লওক আপোনালোকে। আৰু 300 মিটাৰমান আছে ওপৰত, আমি বহুত ওপৰত আহি পালোঁ। এইখিনি হালত টাইট ফিছ।
এই ঠাইটো আপোনালোকে চাবলৈ আহিলে বকৰ চমৰি আৰু যোনটো আছে সেই ৰাস্তাটোদি 5.5 কিলোমিটাৰমান ভিতৰলৈ আহিব লাগে। আৰু এবাৰ চাই লওক আপোনালোকে ভিউটো, কি ধুনীয়া ভিউ। আৰু লাহে লাহে আমি চিৰি দি এতিয়া উঠি আছোঁ আৰু এইটোৱে হ'ল মেইন মন্দিৰটো। এই প্লেচটোৰ আপোনালোকে এবাৰ 360 ভিউ চাই লওক। এই ভিউটো কোনো চেৰাপুঞ্জী মেঘালয় নহয়, এইটো আমাৰ অসমতে আছে, পাৰ্বতী পাহাৰ। বহুত মানুহে গম নাপায় যে ইমান গুৱাহাটীৰ পৰা প্ৰায় 70 কিলোমিটাৰমান দূৰত আহিলে এই ভিউটো পোৱা যায়। আৰু এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ, আৰু এবাৰ ভিউটো চাই লওক। আৰু এতিয়া আমি পাৰ্বতী পাহাৰৰ পৰা উভতি গৈ আছোঁ ঘৰলৈ। এনেকুৱা ভিউ যে অসমতো আছে। দিছ ইজ বিউটি অফ আছাম। আৰু সেয়া এখন ট্ৰেইন গৈ আছে। আৰু আমি তললৈ আহি পালোঁ, প্ৰায় 1.5 কিলোমিটাৰমান হ'ব তলৰ পৰা পাৰ্বতী পাহাৰৰ যোনটো মেইন মন্দিৰলৈ। আৰু এইখনেই হ'ল মাৰ্চেলেংকা হোটেল, ইয়াৰে বহুত ফেমাছ হোটেল হয়।